শোণিতপুৰৰ বৰঘাটত অগ্নিকাণ্ড শোণিতপুৰ জিলাৰ বৰঘাটত যোৱা ৰাতি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় জানিব পৰা মতে ৰাতি প্ৰায় 11:10 বজাত এই অগ্নিকাণ্ড সংঘটিত হৈছিল জুইত যা কৈছে 50 পৰা 60 লক্ষাধিক টকাৰ সা সম্পত্তি স্থানীয় লোকে সন্দেহ কৰা মতে শৰ্ট সাৰ্কিটৰ ফলতে সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড এই অগ্নিকাণ্ডত মুঠ 11খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বিনষ্ট হয় দোকানৰ বহু মূল্য টকাৰ সা সামগ্ৰী ভস্মীভূত দোকানসমূহৰ ভিতৰত আছিল ফাৰ্মাসী মোবাইল দোকান দুখন হোটেল এখন কাপোৰৰ দোকান দুখন সাইকেলৰ দোকান এখন বাকিখিনি ষ্টেচনাৰী দোকান আছিল অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে তেজপুৰৰ পৰা উপাসনা শৰ্মা ৰিপৰ্ট SMN ইণ্ডিয়া নিউজ